Hey guys, this is Biswas আৰু আপোনালোকে চাই আছে দা আৰবি ভয়েস এণ্ড ব্লগ আৰু আজি আপোনালোকক ৰঙিয়া জংচন দেখো বৰ্তমান আছো খৰাবাৰী ৰেলৱে ষ্টেচনত মাস্কটো লগাই লৈছো দেখো এতিয়া কৰোনা ভাইৰাছৰ আতংক কোট কেতিয়া কি হয় গ্যাৰান্টি নাই গতিকে লগাই লোৱাটোৱে ভাল বুলি লগাই ললো কথাতে আছে নহয় বাছি খাবা জাগি হোবা গতিকে অৱলম্বন কৰিছো আৰু Hey guys, ৰঙিয়া যোৱা পথত আছো খৰাবাৰী অভাৰফ্লাই যিখন ট্ৰেইনৰ অভাৰব্ৰিজ আছে তাৰ ওপৰত আৰু ইয়াৰ পৰা গোটেই খৰাবাৰী ৰেলৱে ষ্টেচন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটো আপোনালোকক ভালকৈ দেখুৱাম ট্ৰেইন লেট গতিকে ইয়াতে অকণমান টাইম পাছ কৰি যাওঁ পুৰা 1 ঘণ্টা মূৰত ট্ৰেইনখন পালো আৰু ৰঙিয়ালৈ যাত্ৰা কৰিছো Guys, finally ahi Rangia Junction palor Rangia Junction hoise bharator hoptom to heitu junction jot স্বচ্ছতাৰ কাৰণে সপ্তম স্থানত আছে আৰু আপোনালোকক দেখুৱাই আছো যে Rangia Junction আপোনালোকক দেখুৱাই আছো Rangia Junction যিখন জংচনে স্বচ্ছতাৰ বাবে ভাৰতৰ সপ্তমটো স্থান দখল কৰি আছে এইখন অসমৰ বাবে হয়তো আমাৰ কাৰণে গৌৰৱৰ বিষয় আৰু এয়া চাওক কিমান স্বচ্ছতা ইয়াত আপোনালোকে দেখিলে গম পাব যে গোটেই ভাৰতত বহুতো জংচন থকাৰ পাছতো ৰঙিয়াই কিয় সপ্তমটো স্থান দখল কৰিলে ৰঙিয়া জংচনৰ আপোনালোকক চৌপাশ দেখুৱাই আছো আৰু এইফালে যাম আমি আমাৰ এইফালে এটা কাম আছে মানে টিকেট এটা লম আকৌ বিদেশত ভ্ৰমণ কৰিম আপোনালোককো দেখুৱাম ক'ত যাম এতিয়া সিক্ৰেট থাকিল ইয়াতে আমি টিকেটটো বনাম আৰু যাম ৰঙিয়াত কাম ফেৰা কৰিলো আকৌতে দেৰি হ'ল ট্ৰেইন মিছ হৈ গ'ল এতিয়া সন্ধিয়ালৈ বাট চাব লাগিব আৰু আপোনালোকক দেখুৱাই আছো এয়া ৰঙিয়া জংচন খুব ধুনীয়াকৈ বনাইছে আৰু ইয়াৰ স্বচ্ছতা চাওক দেখুৱাই আছো এয়া ৰঙিয়া জংচনৰ বাহিৰ চৰা বহুত ধুনীয়াকৈ সজাইছে ইয়াতে আৰু ইয়াত আপোনালোকে যদি গাড়ী লৈ আহে গাড়ীৰ কাৰণে পাৰ্কিঙৰ ব্যৱস্থাও কৰা হৈছে আৰু এই আপোনালোকক দেখুৱাইছো ৰঙিয়া ষ্টেচন ৰোড ইয়াতে ডিফেন্স ড্ৰেছ লাগিলে আপোনালোকে কিনিব পাৰিব ৰঙিয়া জংচন আৰু আপোনালোকক দেখুৱাই আছো ৰঙিয়া জংচন এয়া চাওক কিমান ধুনীয়াকৈ সজাইছে মজাই লাগি যায় ইমান ধুনীয়াকৈ সজাইছে আৰু পিছফালৰ পৰিৱেশটো খুব ধুনীয়া আৰু একেবাৰে নিকা পৰিষ্কাৰ আৰু মই আছো ৰঙিয়া যিখন পাৰ্কিং আছে আপোনালোকক দেখুৱাইছো এয়া পাৰ্কিং ইয়াতে আপোনালোকে যদি কেতিয়াবা আহে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আপোনালোকৰ গাড়ীসমূহ ইয়াতে পাৰ্ক কৰিব পাৰিব আৰু যাও আকৌ ভিতৰলৈ হে পাৰে
আৰু এতিয়া আমি এইফালে উঠি উঠি গৈ থাকোঁ চাওঁ ক'ত পাওঁ গৈ থাকোঁ উঠোতে একচুৱেলি ভাগৰ লাগি যায় উঠিবই নোৱাৰা হৈ যায় মাজে মাজে এয়া হৈছে ৰঙিয়া জংচন আৰু মই আছোঁ ৰঙিয়া জংচনৰ যিখন নতুন অভাৰব্ৰিজ বনাইছে সেইখনৰ ওপৰত খুব ধুনীয়া কেনেকুৱা লাগিছে ভাল লাগিছে চাই কিনে আৰু আপোনালোকক দেখুৱাই আছোঁ ৰঙিয়া জংচন আপোনালোকক দেখুৱাই আছোঁ এয়া ৰঙিয়া চহৰৰ অলিয়াই গলিয়াই আহিছিলোঁ এটা কামত ট্ৰেইন লেট গতিকে কি কৰোঁ ৰঙিয়াৰ অলিগলি আপোনালোককো দেখুৱাওঁ আৰু ময়ো চাওঁচোন ক'ত গৈ পাওঁ ৰঙিয়াৰ পিছফালে থকা ৰাস্তাখনত কেৱল ধূলি আৰু বালি এটা বাইক অহাৰ লগে লগে ধূলি আৰু বালি গতিকে মাস্কটো লগাই ল'লোঁ ইমান ধূলিৰ মাজত যাব নোৱাৰি গোটেই সোমাই যায় তাৰপাছত ধূলি আৰু ধূলি আহি আকৌ ৰঙিয়া জংচন পালোঁ এতিয়া যাওঁ ওপৰলৈ আকৌ দুদিন পাছত আৰু ৰঙিয়া জংচনত আপোনালোকে চিৰি বগাই আহিব নালাগে এয়া লিফ্টটো হৈ আছে হোৱাৰ লগে লগে এইফালে যাত্ৰা কৰিম আৰু অভাৰব্ৰিজৰ ওপৰৰ পৰা আপোনালোকক গোটেই ৰঙিয়া চহৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দূৰত ক'ৰবাত কুলিয়ে কুকু বুলি মাতিছে হয়তো কুলিয়ে বহাগৰ আগজাননী দিছে যিহেতু বহাগো আহি পালেহি আপোনালোকক দেখুৱাই আছোঁ ৰঙিয়া চহৰৰ আশে পাশে থকা অঞ্চলসমূহ হে গাইজ দিছ ইজ বিশ্বাস আৰু মই আহিছিলোঁ ৰঙিয়া আজি কিন্তু বৰ বেয়াকৈ ফাঁচিলোঁ জীৱনৰ আটাইতকৈ কঠিন কামটো যদি হৈছে মোৰ বাবে সেয়া হৈছে ৱেইট কৰা আৰু 1টা বজাত ঘৰ পোৱা মানুহজন বৰ্তমান 5টা বাজি গৈছে নাজানো কেতিয়া আহে আৰু কিমান টাইম ৱেইট কৰিব লাগে আৰু জীৱনৰ আটাইতকৈ অতি কঠিন কামটো আজি কৰিছোঁ মানে ফাঁচি গ'লোঁ দিয়ক এইফালে আহিছে বেলেগৰবিলাক গৈছে চালা মোৰটোহে নাই এতিয়া কেতিয়া আহে সেইটো নাজানো চাওঁ এই গাইজ লাইফৰ আটাইতকৈ ডাঙৰ কামটো হৈছে ৱেইট কৰা আৰু আজি সেইটোৱে কৰিলোঁ 1টা বজাত ঘৰ পোৱা মানুহজন 5:30 হৈ গৈছে কিন্তু এতিয়াও ৰঙিয়া ষ্টেচনত আৰু নাজানো কেতিয়া পাওঁ ট্ৰেইনখন আহিয়ে পোৱা নাই আৰু আপোনালোকক দেখুৱাই আছে ৰঙিয়া জংচন ঠিক আছে আহি আমি গৈ আছোঁ পালোঁ আমাৰ ট্ৰেইনখন যিহেতু লেট সেই ইণ্টাৰচিটিত আহি গ'লোঁ আৰু আহি একেবাৰে গোৰেশ্বৰ ৰেলৱে ষ্টেচন আৰু ইয়াৰ পৰা আকৌ নেক্সট ট্ৰেইন ধৰি ঘৰ পাম আপোনালোকে চাইছিল দ্য আৰবি ভইচ এণ্ড ব্লগ যদি আমাৰ ভিডিঅ'বিলাক ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো